তোৰ ফুটা কপাল মোৰ কপালটো ঠিকে আছে হা এবাৰ তাই গাঁত সোমালে আৰু ওলাই নাহে সেইটো কৈছে ভিতৰত সোমালে আৰু ওলাই নাহে আচ্ছা হ'ব সৰু ছোৱালী বুজি নাপায় মানে একো টেনচন ল'ব নালাগে কাৰণ মোৰ নামে টেনচন মই মানুহক টেনচন দিওঁ কিন্তু মই নিজে নলওঁ এইটো ভাল কথা এইবাৰ আহি মানে ৰহিলা লগ একেবাৰে ভালকে ফিটিং কৰি যামগে আৰু যাবি আপোনাক খোল খালি কিন্তু বনাই দিম দেই মই হেৰি নহয় পকৰটো খাবি না আজি নাখাওঁ নেকি তই জুচে খাওঁ আজিকালি এইবোৰ নাখাওঁ নহয় আমৰ জুচ চেৰি ফলৰ জুচ আঙুৰৰ জুচ আপেলৰ জুচ এইবোৰহে খাওঁ গাখীৰেৰে গা ধোৱা আহোঁতে নহ'লে দিবিনে চান্সটো একদম আহোঁতে নহয় আকৌ আহিবি আপোনাৰ কিন্তু মোৰখিনি বেছ ভাল লাগিছে দেই অলপ বেলেগ মতে আপোনাক সজাই দিম মই উঠি যাব আপুনি এতিয়া আহোঁতে নহ'লে থাকিলে ৰ অ'কে বাই 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 এনেই সংসাৰত কিমান টেনচন ই আহি আকৌ টেনচন লগাই দিছে ডাবল টেনচন হ'ব হ'বলা এইবাৰ মোলে বহুত টেনচন তহঁতৰটো ভালেই লিংকি পিংকিহঁতক লগ পাইছনে নাই পাইছোঁ পাই আছোঁ মোৰ বিলাক টেনচন হৈ ইয়াতে কি দে ক'লো নহয় লহিলা দনিল কালনে কাক কম কোনে বুজিব পাপায়ো বুজি নাপায় মূল কথা কি কৰিবি উপায়ে নাই আজি গলু তলু তালিব যাব নালাগে মোৰ লগত থাকিবি অলপ কথা হ'ব দে আমি আলোচনা কৰিব লাগিব হ'ব দে দাদা খাপলাঙৰ ঘৰটো আপোনালোকে চিনি পায় নেকি কাৰ ঘৰ বুলি কলি খাপলাংকাৰ আকৌ কাপলাঙল গল কিয় লাগে তাল গল লাগে আৰু কাম এটা কামৰ কথাটো নকলে ঠিকনাটোৰ কথাও নকওঁ তাৰমানে তেওঁলোকৰ ঘৰৰ ৰহিলা নামৰ ছোৱালীজনীক মই চাবলৈ আহিছোঁ কিয় চাবলৈ আহিছে বিয়া পাতিবলৈ আকৌ ভাল লাগিলে একেবাৰে লৈ যাম আৰু বিয়া পাতি আপোনালোকে কি কথা পাতি আছে নাই একো কথা পতা নাই মানে আপোনাৰ সঁচা কথাটো কওঁনে নকওঁ তাকেহে ভাবিছোঁ সঁচা কথা কি সঁচা কথা আগতে আপুনি ককটোল কোনে পঠিয়াইছে আপোনাক ছোৱালী চাবলৈ মই মানে পেপাৰত পালোঁ পেপালত হয় তোন তাকেতো পেপালত কোনে দিলে পালোঁ বিয়াত বেয়া কাম কৰিছে কিন্তু এইটো কোনে দিলে দেখিত এইটো বদমাছ মেলুৱে দিতে হ'বও পাৰে কিন্তু লওক এটা কথা নহয় হয় আপুনি কথাটো শুনিলে কিন্তু বল বেয়া পাব মোৰ আকৌ মিঠাকৈ অভ্যাস নাই নহয় লাদেই লাগে কব এই যে তোৱালীজনী তাব আহিতে সেইজনী তোৱালীৰ এজনৰ লগত বিলাত লেটি পেটি আছে কাৰ লগত মিঠা কলে কি হ'ব এই অদমৰ লগতে মোলে লগত আপোনাৰ লগত নহয় মানে ইয়াৰ দৰে একজেক্ট ল'ৰা এটা লগত ল'ৰাটোৰ লগত কেইদিনমানৰ কাৰণে বিয়াটো সোমাইছিলে তাৰ পাছত আকৌ পুনৰ ঘৰলৈ গুচি আহিল ইমান বেয়া ছোৱালী চাবলৈ আহিছিলো নে নাচাও ছোৱালী নাপাতো বিয়া আপোনালোকে মোৰ জীৱনটো বছৰৰ বাবে অশেষ ধন্যবাদ সেৱাহে জনাইছে এতিয়া বিয়া কলো আকা বাদ দি তিতা তিৰি গৈ থাকক যা ঠিক আছে আহিছো তেন্তে হয় দাদা লইলাক তাবলৈ আহে পালি মদা কিন্তু এই পেপালত দিয়াটোহে আতল কথা মেলুৱাই দিতে তাক কিন্তু মই সুধাই নিলো কৈ দিলো এইখনেই ঘৰ বোলো ঘৰত কোনোবা আছেনে দৰ্জাবোৰ দেখোন বন্ধই আছে ভুল এড্ৰেছত আহিলো নেকি ঠিকেইতো আছে বোলো ঘৰত কোনোবা আছেনে আৰে কলৈ গ'ল মানুহবোৰ বোলো ঘৰত কোনোবা আছেনে ঘৰত কোনো নাই নেকি মাত দিছো ওলাই নাই দেখোন নাথাকিলে হ'ব নাই মই ইমান দূৰৰ পৰা আহিছো ছোৱালী চাবলৈ আৰু আপুনি মিছাই আহিলো কিয় ছোৱালীজনীৰ বিয়া ঠিক হৈছে কাৰ লগত হ'ব আৰু মোৰ লগত আপোনাৰ লগত কিয় কাৰণ মই আপোনাতকে আগতে আহিছো পাই গলো বিচাৰি আহি ছোৱালী ঘৰ পাই গলো আপুনিও ছোৱালী চাবলৈ আহিছে ছোৱালী চাবলৈ আহিছে আপোনাৰ কাৰণে মোৰ ল'ৰাৰ কাৰণেহে কিয় মোক গাঁৱৰ এগৰাকী ধুনীয়া লক্ষ্মী ছোৱালী লাগে সেইকাৰণে আহিলো আকৌ ক'ত পালে পেপাৰত পালো এইখন দেখিছেই দেখোন হাতত মুঠৰ ওপৰত এজনী ছোৱালী দেখা আপোনালোকে বাদ দিয়ক এইজনী ছোৱালী মই নিম তাইক মোৰ লগতহে মিলিব মনে থাক
কথা বেয়া হৈ যাব মই থাকোঁতে তই ছোৱালী নিবলৈ আহিছ আগতে মই ইয়ালৈ আহিছো তোমালোকে ক'লে হ'ব নেকি মই ঘৰত ল'ৰাক কথা দি থৈ আহিছো মই ছোৱালী আজি লৈহে যাম চাওঁচোন মই থাকোঁতে কোনে ইয়াৰ পৰা ছোৱালী নিব পাৰে ময়ো চাই ল'ম ছোৱালী কোনে নিয়ে ছোৱালী কেৱল মই নিম মোক বুঢ়া দেখি বল শক্তি নেবিলি হৈ আহিছ মোৰ গাত হাতীৰ সমান বল আছে মই আজি ঘৰত ছোৱালী লৈহে যাম কি হুলস্থুল কৰি আছা কোন তহঁত কি লাগে ইয়াতে তিনিদিন দিনত ভালকে ঘুমাবও নেদেই কোননো তহঁত আমি মানে আহিলো আৰু পেপাৰত পালো আপোনালোকৰ ঘৰত দীপলিপ ছোৱালী আছে তেওঁক চাব আহিলো এজনী নহয় দুজনী আছে ইয়াতেই শুনিলো পেপাৰত খেতিৰি পেপাৰত উঠি ভালে হৈছে আমাৰ দুজন নাম উঠি গৈছে মোৰ নহৰ তই একো বুজি নাপা আমিতো ছোৱালী আছে বুলি পেপাৰত দিয়া নাই নাদিয়া কৰবে পালি তহঁতৰ কাম কিন্তু ছিঙি পেলাম মই কেলি নাই ইয়াৰ পৰা ভালে ভালে আঁতৰ হ কিয় যাম ছোৱালী নিবলৈ আহিছো যেতিয়া ছোৱালী লৈহে যাম আমাৰ তিনিজনৰ ভিতৰত এজনে লৈহে যাম তহঁতে গেলি না ইয়াৰ পৰা অনেবদা ইয়াত বোলে নাযায় তহঁতে নাযা আজি থাকবি ইয়াতে থাকবি ইয়াতে ছোৱালী ছোৱালী চাব আহিছতো ছোৱালী দেখা আছো ৰ আহি আছো ৰ মোৰ নহহাত ভালে ভালে যা মোৰ মানটো ছোৱালী আনবা যোৱা নাই দাম বাগিছি ৰাতি টুকুৰা টুকুৰি কৰিব তহঁত এইটো দেখছা যাবি না এখন দেখছা এখন ৰাম দাও কাটি টুকুৰা টুকুৰি কৰি এই বুঢ়াটো কম নহয় অনিমিতা মাথাটো ঘূৰাই গৈছে মোৰ ভিতৰি কিনো হৈছে কোনেনো পঠাই গেলা মানুহ ঠাণ্ডা হ লাহে লাহে কিয়নো ইমান টেনচন নলবিচোন টেনচন ল'লে কি হয় ডায়েবেটিছ হৈ যাব ডায়েবেটিছ প্ৰেছাৰো হৈ যাব প্ৰেছাৰ এনেতো হাই প্ৰেছাৰ হৈছে এটা ল' প্ৰেছাৰ হৈ যাব হয়নেকে ইমান চিন্তা নকৰিবি নকৰোঁ হেৰি নহয় এলানো কোনে কৰিছে বুলি ভাবা তই কোনে কৰিছে এইটো হয় মেলৈ কৰছি নহয় তৰণি কৰছি ইহঁত দুটা কম নহয় দুটাকে পালি কাকো কম নহয় মই সিহঁতক পালি টুকুৰা বেছি খাওঁ নকৰো আকৌ কিবা ডায়েবেটিছ হ'ব প্ৰেছাৰ হ'ব না এটা কাম কৰ পকা এক বাটি লৈ খাই দিওঁ একদম ক'ৰবাত প্ৰেছাৰ ডায়েবেটিছ ক'ৰবাত উৰি যাব নাকি খাব লাগছিল আৰু হ'ব দে আৰু এক বাটি আনি 2 বাটিৰ খাম ময়ো এক বাটি একেলগে খাম আৰু এইটো খালি ডায়েবেটিছ হ'ব দে কবাই নৰং দে আজিকালি তাই বেছি খোৱা কৰিছে খাবই আৰু টেনচনটো হেল্ল' ধুইতিৰি ডেকা ল'ৰাটো পঠাই বুঢ়াটোকো পঠাই দিছে এনেকেনো পঠাব লাগে না তাৰপাছত কি হ'ল তাৰপাছত কি হ'ব আৰু ভাইদেৱে যি কৰি দিলে বুঢ়া পৰিয়ে থাকিল হয় নেকি বাকী দুটা ভিনিৰ দাওখান দেখি দৌৰ মাৰি পলাল চিনেমাখন চাবলৈ খুব ভাল হৈছিল দেই তহঁতে দেখা হলি হাঁহি মৰিলি হয় ময়ো হাঁহি পাগলাই হৈ গৈছো পিছে হেৰি নহয় তোৰ বিয়াৰ খবৰটোনো বাতৰিত কোনে দিব আৰু সেই মেলটোৱে দিছে কি জানি তাক ভালকে এহেকা দিব লাগে এটাই যাতে কেইদিনমান বিচনাৰ পৰা উঠিবই নোৱাৰে হয় দে বাইদেউ দিব ভিনদেউ দিব ৰাস্তাক আজি লগ পালেই হ'ল লতুন ল মূল গলুৱাতে এই পালে তহঁতল গলুৱাতে সেই পালে মই এই পালে দাও তহঁতে সেই পালে দা বৰ ভোক লাগিছে কিবা এটা খাবলৈ পোৱা হলে বৰ ভাল আছিল মোৰ একদম পেটত নিগনিয়া দৌৰি আছে জাননে কোনা আছে মোৰ কিন্তু বিয়া ভোক লাগছি হেই তোৰ যিহে হাতীহান পেট ভোক লাগা যেন নাপাই দেখোন হাতী নিচিনা হলে কি হ'ব হাতী যিমান খাই সিমান এৰিও দে ইমান ঘিন লগা কথা নকবিচোন খিং লগা কথা মানে ইটো কিবা খিং লগা কথা হ'ল নেকি ৰচুৰ এই হায়াংটা বেৰত বিয়া পোকা মিঠা লাগি আছে তাৰে দুটামান যদি চোৰ কৰি আনি পেলাই খাওঁ কিন্তু একদম আমাৰ পেটটো ভৰি যাব তুল কলিবি নাই দে তুল কলাটো মহাপাপ কেলে হ'ব চুৰ কৰা মহাবিদ্যা যদিহে নপৰা ধৰা ধলা পলিলে কিন্তু হিলল খুন্দা ল তহঁতে তুল কলিব নালাগে ভোক লাগিতেতো মই ঘলল পলা অলপ মুলি আনি দিলো মূল কালনে কাবল কালনে তাল পলাই দিওঁ ল ভগাই কাবি ল মুড়ি তই এটা কথা জানানো নাই কি ঘৰ বেয়া কৰে বুঢ়ীয়ে আৰু পেট বেয়া কৰে মুড়িয়ে
তেনেকে নকবি দেই বুঢ়ীৰ খাও লাগিব কিন্তু তোৰ গা খাও লাগিব দে পিলিঙা দে সঁচাই খাবি না কিছে ল ভোক লাগিতে তো মোৰ পাগল পলাই দিতু ল বন্ধু বুলি দিতু আলু এনেই নাখাং বুলি কৈ পাইছিলো কাই তাক মই দাও আৰু লব দিম দে পিতত দিম দে মুড়ি গুড়া একদম ঢেপা হ'ব দে আৰু উপায় নাই দে খা টিছি দে খা আদা পাকল বালেন্দাত কি টোপনি মালিয়া তো জলত দা অ পাপা তই এটা কথা কতোন তোৰ মই একমাত্ৰ পুত্ৰ হয়নে নহয় যদি হয় তই মোক সদায় কিয় কেংকেঙাই তাক খোলাই পেলোৱা দালি টোটাল হালা ডাবল বেলাত ওলমাই থোৱা পতা কানি তাল কি হল আদল কি কলি পাপা তই মোক আদল নাই বুলি কলি অদলা বোলা তোলে নাই আদল কি বাপেলক বোলা বুলি কলি নকম কিয় তইহে নিদল পুতেলক পতা কানি ডাবল বুলি কৈত তই মোক কিহল বোলা দেখিলি গত কাটিলেই মূলা দাঁত খলিলেই বোলা মই দাও এতিয়া ক'ত দাও দাম আৰু কালোবাক লগ দলিবলৈ দাদা সেই দুনিয়াটো তেতকিনি পি খাব তথাপিও মই তাইকে বিয়া পাতিম পাই তোক ভাল কথা কৈ একো লাভ নাই বোলো গলুৰ লগত বজাৰ টোকালি ঘাঁহ খাই কাণ টোকালি হাতি দে খুন্দা মালি দিম সদায় কেংকেঙাই তাকে তোকো তাই ল'ম ৰ বুন্দা তই এডাল কান্ধত লৈ ক'ত যা ক'তনো যাম তোকে লগ ধৰিবে আছো তোক লগ ধৰি এডাল মই গিফ্ট দিবে আনছো যাতে তই এডাল দি যি কাম নকৰা কিয়া যাতে তোৰ মুখ লাগি মনত পৰি থাকে হয় নেকি আৰু ভাবছিলুং তই সুইপাৰৰ চাকৰিত জইন কৰিলি নেকি সুইপাৰৰ চাকৰি পালি তো কথাই নাছিল ক'তনো আমাৰ ভাগ্যত চাকৰি পাবি এটা প্ৰেজেন্ট সিজন বাদ দি ইটা আসল কথা ক মোৰ কিন্তু তোৰ কথা ভাবি সদায় ৰাতি টোপনি নাহে ইটা ক তই মোক কিতে নেবি বিয়া পাতিলি তো আগতেই পাতিব লাগিছিল বিয়া পাতা সময়খিনিত দেখোন তই মোক ফুটবলৰ দৰে লাঠি আৰু ভলীবলৰ দৰে ভুকি মাৰিয়ে খেদলি কি তাৰ মানে তই মোক বিয়া নাপতা সময় নাই কি সময় নাই এতিয়া বিয়া পাতিলে আমাৰ দুকে মানুহে হাঁহিব আমাৰ দূৰে বিয়াৰ এক্সপ্ৰে ডেট গুচি গেছি এতিয়া যদি বিয়া পাতো মোক তিৰি মৰা আৰু তোক গিৰিয়াক মৰা মানুহ বুলি ভাববো কেন ভাববো সেইকাৰণে মই এটা কথা ভাবছো কিনো ভাবছা আমি দু পলে যাও নেকি কেন পলে যাম আমি কিবা চোৰ নেকি ইটা মই যাও খালা কথা পিছত ভাবিম এতিয়া মই ঘৰ হাৰু কিবা এটা ব্যৱস্থা কৰিব লাগবো মই যাই থাকো আৰু অ লৈলা আজি মই ক'ত গৈছিলো জান ক'ত গৈছিলি তোক তিল দিবনলৈ পাবল কালনে গুকাই গললৈ গৈছিলো তই গুকাই ঘৰলৈ যাও নেকি কেতিয়াৰ পৰানো আই দিয়াই থাকোতে এবাৰ কি হ'ল জান আই গৈছিল গুকাই গললৈ ময়ো গৈছিলো লগত কল মিতই কাবলৈ পাই ময়ো হলো ভকত হয় নেকি আৰু গুকাই ঘৰত কি বিচাৰিলিনো বহুত কিবা কিবি বিতালিতো কি বহুত কিবা কিবি মোক কনা আকলি দনি গুকাই গলত পাল্টনা কলি তোক বিতালিতো আকৌ তুই মিঠা মলম বিতালিতো মই দেখোন তোৰ ওচৰতে আছো তলত থাকিলে কি হ'ব আজিলৈকে দেখোন তোক মই মলম অকনো কলিব পৰা নাই বেলেগে ভাল পালে কিমান মলম কলি তাকে মইনো মৰম কৰবা ক'ত মানা কৰলো মলম কলি লাজ লাগে নহয় ক'ত কলিম গালতে কলিব দিতেও লাদে লাগি নাই ময়ো মত্ত বুলব কিমান লাজ লাগে নে মোৰ জীৱনত উন্নতি নাই জীৱনত কেতিয়াও উন্নতি নহ'ব
এনেকে হলে নহব জীৱনত উন্নতি কৰিব লাগিব পবিত্ৰতাৰ কথা আছে সাহস গোটাব লাগিব কিনো বকি আছা মৰম কৰা বুলি দেখোন মলম কলিবলৈ সাহস গোটাই তুল্ল কলিম ল গীতা মহাৰাণীটোক চা ইমান দেৰি বা ক'ত গা ঘেলাই ঘূৰি আছিল সৰু বাই ভিনি ক'বাত কিছে নেকি গলেও মোক কৈ থৈ নাযায় নহয় সেই পিলিঙাটোৱে এই কিন্তু কেতিয়াবা বিপদত পেলাব ঐ এনেকে ভেবা লাগি মূল পালে কি তাই তো হা উৰা নাপাতো তোক চোৱা নাই কি তোৰ মূৰত মাৰা গামছাখন চাইছো বিৰাট ভাল লাগছি তাকেতো বোলো চাতে শুকোৱা মুঠিতে লুকোৱা ধুনীয়া গামোচাখন তোক কোনে দিলে অ এইকণ কোনে দিতে জান মূল মলমল লইলাই দিতে কালি দিতে এ হয় নেকি অ দেখি তো লইলাই মোক কিমান ভাল পায় ঠিকে আছে ৰহিলাই তোক ভাল পায় বুলি জানো কিন্তু চাবি অসমীয়াত এষাৰ কথা আছে কুকুৰক নিদিবা ঠাই ছোৱালীক নিদিবা লাই সময় হলে ধ্বংস কৰি থৈ যায় আকৌ বিয়া পাতি নিয়াৰ পিছত কথা এটা আছে নহয় পানীয়ে নিচিনে নৈ তিৰোতা নিচিনে পৈ কুকুৰে নিচিনে ৰাম তুলসী ঠেং দাঙি পেচাব কৰে গৈ তেলি তহঁতে বন্ধু হৈ এইবোৰ কথা ক'ব লাগে নেকি অসমীয়াত আলু একাল কথা আছে তিলুতাল কপালে ধন কুলুকল কপালে দন হৈছে তই যাতে ৰহিলাৰ লগত সুখত থাকিব পাৰ তাকেই আমি কামনা কৰো কামনা কিয় তহঁতে ভগৱানৰ ওচৰত প্ৰাৰ্থনাহে কৰিব লাগে বন্ধু হিচাপে সেইটো কৰিব নোৱাৰো নেকি বেয়া চিন্তা কলতে কল 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 এতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কল কল ই আঠু কৰিম নেকি আতুকালি কল মোৰ চকুৰ আগত কল 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 আঠুকাৰি কালি তাৰ মানে বস্তুটো মজবুত হৈ গ'ল অলপ আৰু মই যি কওঁ তাকে কৈ দেবি দে হ'ব দে ক হে প্ৰভু কৃষ্ণ নাৰায়ণ ঈশ্বৰ দয়াময় আল্লাহ খুদা বিসমিল্লাহ ৰহমানিৰ ৰহিম গড ৱাহেগুৰু আলু কোনোবা আছে নেকি নাই দে তাৰ পিছত কৈ দা ৰহিলাৰ লগত পিলিঙাল বিয়াখন যেন হয় আলু ইহঁত দুয়োটা সুখত আলু শান্তিত থাকে এইটো মুখত কলিল আলু ঘৰত গৈ 7 বাল প্ৰাৰ্থনা কৰিবি 7 বাৰ পিছে চকুকেইটা মিলিম নেকি মেল চকু মেল মিলচুং দে তাৰমানে চকুকেইটা যদি মিলি থাকা ভগৱানে বোলে ডাইৰেক্ট চকুত পালি দে এতিয়া মনত থাকিব নহয় প্ৰাৰ্থনা কৰিবি বন্ধুৰ কাৰণে প্ৰাৰ্থনা কৰিব কৰিম দে চিন্তা নকৰিবি